সেলিম দেশমাতারি স্যার জিন্দাবাদ সেলিম দেশমাতারি স্যার জিন্দাবাদ সেলিম দেশমাতারি স্যার ওয়েলকাম সেলিম দেশমাতারি স্যার ওয়েলকাম সেলিম দেশমাতারি স্যার ওয়েলকাম সেলিম দেশমাতারি স্যার জিন্দাবাদ। হয় বহুত বহুত ধন্যবাদ স্পেচিয়েলি আমি আমাৰ যি দলৰ নেতৃবৃন্দৰ লগত আৰু যিমান মেম্বাৰ্ছ আছে সকলোক ধন্যবাদ যাচিছোঁ গোটেই সমষ্টিবাসীক আমি ধন্যবাদ যাচিছোঁ আজি একদম মানে মাষ্ট ৱেলকাম মই পাইছোঁ আৰু স্পেচিয়েলি আই গিভ থেংকছ টু আৱাৰ CM ছাৰ ফৰ গিভিং মি আৰু আকৌ দুবাৰ কাৰণে মোক টিকেট দিয়াৰ বাবে তেখেতক মই ধন্যবাদ যাচিছোঁ। আচ্ছা আপুনি টিকেট পোৱাৰ পিছত 13 নং সমষ্টিত আপোনাৰ বাবে কোনজন প্ৰাৰ্থী কোন দলৰ প্ৰাৰ্থী প্ৰত্যাহ্বান হ'ব পাৰে? একচুৱেলি চেলেঞ্জিং আমি দেখি পোৱা নাই য'ত ৰাইজে মোৰ লগত আছোঁ আৰু যিমান গ্ৰাউণ্ডত মই পৰিছোঁ চব জেগাত আমাৰ ৱেলকাম আছে আৰু আমাৰ যি নেকি পাৰ্টিৰ মেম্বাৰ্ছবিলাকে লিডাৰ্ছবিলাকে কাম কৰি আছে ইয়াত আমি কম্পিটিটিভ ইমান চেলেঞ্জিংটো দেখা পোৱা নাই। হয় হয় সেইটো এতিয়াতো ইলেকশ্যন বতৰ সকলোৱে মানে শক্তি প্ৰদৰ্শনটো দেখুৱাব তো একচুৱেলি আজি আপোনালোকে দেখি পাইছে যে ইমান বাছুগত সিফালে BPFৰ মিটিং হৈ আছে আমাৰো যিমান মানে মানুহ তো সেইটো আমি বুজিব পাৰে যে আমাৰ ইয়াত উইনাৰটো একদম 100% আমি ক'ব পাৰোঁ। ধন্যবাদ। ঠিক আছে।